হেল্ল' JNB নিউজ। তো আপোনালোকে পিকনিকৰ কথা ভাবিছে, পিকনিক খাব, নতুন বছৰ আহিল আৰু আপোনালোকৰ বহুত শুভেচ্ছা থাকিল। বহুত ডাঙৰ ডাঙৰ মাছ। আৰু এখন উঠাওকচোন, আৰু এখন উঠাওক। কি মাছ আছে চাওক। অঁ এইটো চাওক কিমান ডাঙৰ মাছ। আপোনালোকে এতিয়া হ'লচেলো কৰে? হয়, আমি অসমৰ ৰাইজৰ বাবে এইটো ক'ব খুজি আছোঁ, ইয়াতে হ'লচেল পাব, মাছ পাব হা, আৰু ইয়াৰ পৰা ল'ব পাৰিব ডাঙৰ ডাঙৰ মাছ। অঁ এইটো কি মাছ? বিকেট মাছ। আচ্ছা, চাওক আপোনালোকে ইয়াতে কিমান ডাঙৰ ডাঙৰ মাছ পাব পাৰি আছে। বিকেট মাছ এইটো? আচ্ছা, এইটো ৰৌ। আপোনালোকে ইয়াতে বহুত মাছ পাব আৰু হা কোনটো? আচ্ছা আচ্ছা, বিকেট মাছ না? আপুনি কি কয় এই মাছৰ বিষয়ে? আপোনালোক কিমান দিন হ'ল এই মাছৰ বেপাৰী কৰা? 10 বছৰমান হ'ল। আৰু এই নতুন বছৰত কিমান মাছ চেল হ'ল? নতুন বছৰ বহুত হৈছে, বহুত চেল হৈছে। বহুত খেলি। আপোনালোকে ইয়াতে পাব। হা কিমান চেল কৰিছে? 10-12 কুইণ্টেল। 10-12 কুইণ্টেল চেল কৰিছে। মাছবিলাক আহে ক'ৰ পৰা? এইটো নানান জাগাৰ পৰা আহে। হা লোকেল এৰিয়াৰ মাছ। লোকেল এৰিয়াৰ মাছ। আমাৰ এৰিয়াৰ লোকেল আপুনি নতুন বছৰত কি ক'ব খুজিছে অসমবাসীক? অসমবাসীক কওঁ বোলে ইয়াতে ভাল মাছ পোৱা যায় আৰু লোকেল এৰিয়াৰ মাছ পোৱা যায়। ইয়াতে ধৰক আমাৰ ইয়াতে বেংগলৰ মাছ বা চালানী মাছ ইয়াতে নাহে। আচ্ছা, লোকেল মাছে পাব আপুনি? চব লোকেল মাছ। লোকেল মাছ। আৰু আপোনাৰ এই মানে ইয়াতে ষ্টক হয় মাছবিলাক? ইয়াতে ষ্টক মানে ইয়াতে দাগ হয়, পাইকাৰী হিচাপে যায়। ইয়াতে মাৰি লৈ আহি ইয়াতে পাইকাৰী হিচাপে মাছ চেল হয়। ইয়াৰ বেপাৰী লৈ বিক্ৰী কৰে। আচ্ছা, বেপাৰীবিলাকে বিক্ৰী কৰে। হয়, আমি JNB নিউজৰ ফালে ক'ব খুজি আছোঁ যে আমাৰ ইয়াতে বঙাইগাঁও ৰাখাল ডুবিত আপোনাৰ বিভিন্ন ধৰণৰ মাছ পাব আৰু হ'লচেল মাছ পাব। ইয়াতে আপোনালোকে আহক আৰু মাছ লৈ যাওক। নতুন বছৰত নতুন পিকনিক ইয়াতে পাব, পিকনিক কৰিব পাৰিব আৰু মাছ লৈ খাব পাৰিব। ধুনীয়া ধুনীয়া মাছ পাব ইয়াতে। অৰ্ডাৰ কৰিলেও পাব। আপোনালোকে এই JNB নিউজৰ পৰা আপোনালোকে চাব পাৰিব, মাছ ধুনীয়া ধুনীয়া মাছবিলাক আছে। এখন দাদা এতিয়া কিনিব বোধ হয় না? এইটো কিনিব চাই আছে। তো আমি এইখিনি ক'ব খোজোঁ যে আপোনালোকে আহক আৰু মাছ লৈ লওক আৰু ভাল ভাল ইয়াতে মাছ পাব। ধন্যবাদ।